এইবাৰৰ বানে আমাক এটা ডাঙৰ শিক্ষা দিব। প্ৰকৃতিৰ শক্তি আমি নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ, কিন্তু সময়মতে তথ্য পাব পাৰোঁ, সময়মতে মানুহক সতৰ্ক কৰিব পাৰোঁ, সময়মতে উদ্ধাৰ অভিযান আৰম্ভ কৰিব পাৰোঁ। বান আহিছে, কিন্তু প্ৰশ্নটো সতৰ্ক কোনে? অসমত বান নতুন কথা নহয়। প্ৰতি বছৰে বান আহে, মানুহৰ ঘৰ যায়, খেতি নষ্ট হয়, জীৱন জীৱিকা বিপৰ্যস্ত হয়। কিন্তু এইবাৰৰ উজনি অসমৰ বানৰ পিছত এটা প্ৰশ্ন বাৰে বাৰে উত্থাপন হৈছে। বিপদৰ আগজাননী যদি আছিল, তেন্তে ইমান মানুহক সময়মতে সুৰক্ষিত কৰিব পৰা কিয় নহ'ল? আৰু যদি আগজাননী পৰ্যাপ্ত নাছিল, তেন্তে চৰকাৰৰ ডিজাষ্টাৰ ৱাৰ্ণিং ছিষ্টেমটো ক'ত বেয়া? আছাম ট্ৰিবিউনে প্ৰকাশ কৰা এক প্ৰতিবেদনত এই প্ৰশ্নটো আৰু গুৰুত্ব কৰি তুলিছে। প্ৰতিবেদনটোত IMDৰ এগৰাকী বিষয়াৰ বক্তব্য অনুসৰি শিৱসাগৰ, যোৰহাট আৰু গোলাঘাটৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। আৰু জুলাইৰ 19ৰ আগতে 72 ঘণ্টা, 48 ঘণ্টা আৰু 24 ঘণ্টাৰ ফ'ৰকাষ্ট জাৰি কৰা হৈছিল বুলি বিষয়াগৰাকীয়ে দাবী কৰিছে। আছাম ট্ৰিবিউনৰ বিষয়াগৰাকীৰ মতে, যদি ফ'ৰকাষ্ট আগতেই আছিল, তেন্তে সেই ফ'ৰকাষ্টৰ ভিত্তিত ফিল্ডত কি পৰ্যায়ত কি ব্যৱস্থা লোৱা হৈছে। কিন্তু ইয়াৰ বিপৰীতে শিৱসাগৰৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ মৃদুল যাদৱৰ এক বক্তব্যত প্ৰকাশ পাইছে যে তেওঁৰ মতে 19 জুলাইত ভয়ংকৰ ফ্লাডৰ সময়ত প্ৰশাসনৰ হাতত প্ৰতিক্ৰিয়া জনোৱাৰ বাবে প্ৰায় 3 ঘণ্টাৰহে সময় আছিল। তেওঁ লগতে কৈছিল যে IMDৰ পৰা অত্যাধিক বৰষুণ এনে কোনো আগতীয়া ৱাৰ্ণিং নাছিল, যাৰ পৰা এই ভয়ংকৰ ফ্লাড চৰ্জৰ পৰিমাণ আগতীয়াকৈ বুজিব পৰা যায়। আপোনাৰ সন্মুখত ৰাখিছোঁ মই। এফালে IMDৰ বক্তব্য, ফ'ৰকাষ্ট আৰু এলাৰ্ট আগতে আছিল। আনফালে শিৱসাগৰৰ DCৰ বক্তব্য, ঘটনাটোৰ স্কেল বুজিব পৰাকৈ আগতীয়াকৈ ৱাৰ্ণিং নাছিল, ৰেছপন্স টাইম আছিল অতি কম। তেন্তে সাধাৰণ মানুহৰ প্ৰশ্নটো স্বাভাৱিক, এই দুটাৰ মাজত গেপটো ক'ত আছে? এই ঘটনাটো কেৱল আকাশৰ বৰষুণৰ সৈতে জড়িত নাছিল। শিৱসাগৰ DCৰ বক্তব্য অনুসৰি 19 জুলাইৰ দিনা নাগালেণ্ডৰ মককচাঙৰ পৰা প্ৰায় 12:30মান বজাত ফোন অহাৰ পিছত শিৱসাগৰ প্ৰশাসনৰ পৰিস্থিতি ভয়াৱহতা বুজিবলৈ আৰম্ভ কৰিছিল। নাগালেণ্ডৰ ফালৰ পৰা পানী দ্ৰুতগতিত নামি অহাৰ ফলত জাঁজি নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছিল। অৰ্থাৎ এয়া আছিল অতি দ্ৰুতগতিত সৃষ্টি হোৱা এক ফ্লাড ছিটুৱেশ্যন। কিন্তু ঠিক ইয়াতেই ডিজাষ্টাৰ মেনেজমেণ্টৰ আটাইতকৈ ডাঙৰ পৰীক্ষা যে দ্ৰুত বান আহিব পাৰে, কিন্তু ৱাৰ্ণিং ছিষ্টেমটো কিমান দ্ৰুত আছিল। নদীৰ ৱাটাৰ লেভেল মনিটৰিঙো আছিল, কিন্তু মনিটৰিং কৰা আৰু মানুহক সময়মতে সতৰ্ক কৰা দুটা পৃথক বস্তু। আৰু এইবাৰৰ বানত শিৱসাগৰৰ লগতে উজনি অসমৰ বহু অঞ্চল ভয়ংকৰভাৱে ক্ষতিগ্ৰস্ত হৈছিল। অৰ্থাৎ এতিয়া এইটো কোৱা যথেষ্ট নহয় যে বান প্ৰাকৃতিক দুৰ্যোগ। হয়, বান প্ৰাকৃতিক দুৰ্যোগ, কিন্তু প্ৰাকৃতিক দুৰ্যোগৰ ক্ষতি কমাবলৈতো আৰ্লি ৱাৰ্ণিং ছিষ্টেম, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন ৰিচোৰ্চ ফ'ৰ্চ আৰু ডিজাষ্টাৰ মেনেজমেণ্ট মেচিনাৰী থাকে। আমাৰ চৰকাৰে বহু বছৰৰ পৰা ডিজাষ্টাৰ মেনেজমেণ্ট, ফ্লাড ফ'ৰকাষ্টিং আৰু আৰ্লি ৱাৰ্ণিং ছিষ্টেমত শক্তিশালী কৰাৰ কথা কৈ আহিছে। এই ব্যৱস্থাবোৰৰ উদ্দেশ্য এটাই যে মানুহক বিপদত পৰাৰ আগতে জনোৱা। কিন্তু 19 জুলাইৰ ঘটনাই এটা অস্বাভাৱিক প্ৰশ্ন এৰিব। ফ'ৰকাষ্ট যদি আছিল, ৱাৰ্ণিং কিমান সময়ত গৈছিল? ৱাৰ্ণিং গৈছিল যদি এভোকেশ্যন কেতিয়া আৰম্ভ হৈছিল? আৰু যদি ৱাৰ্ণিং পৰ্যাপ্ত নাছিল, তেন্তে আগজাননীৰ ব্যৱস্থাটো কিয় পৰ্যাপ্ত নাছিল? এই প্ৰশ্নবোৰ কেৱল ৰাজনীতিৰ বাবে নহয়, কাৰণ ইয়াৰ মাজত মানুহৰ জীৱন জড়িত হৈ আছে। 8 আগষ্টলৈকে প্ৰকাশিত তথ্য অনুসৰি এইবাৰৰ বানত মৃতকৰ সংখ্যা 98 জনলৈ বৃদ্ধি পাইছে। 13খন জিলাত এতিয়াও ক্ষতিগ্ৰস্ত প্ৰায় 1,55,849 জন মানুহৰ বানৰ দ্বাৰা এফেক্টেড হৈ আছে। এইবোৰ কেৱল সংখ্যা নহয়, প্ৰতিটো সংখ্যাৰ পিছফালে আছে এটা পৰিয়াল। এতিয়া এটা কথা স্পষ্টকৈ ক'ব লাগিব যে মই এইটো কোৱা নাই যে 98 জন মানুহৰ বাবেই এজন ব্যক্তি বা এটা বিভাগেই এককভাৱে দায়ী। সেই সিদ্ধান্ত তদন্ত অবিহনে হ'ব নোৱাৰে।
কিন্তু জবাবদিহিতা বিচৰাৰ সম্পূৰ্ণ অধিকাৰ অসমৰ ৰাইজৰ আছে। IMDয়ে কেতিয়া ফ'কাছ দিলে, কোনে সেই তথ্য লাভ কৰিলে, ASDMলৈ কেতিয়া গ'ল, জিলা প্ৰশাসনক কেতিয়া জনোৱা হ'ল আৰু সাধাৰণ মানুহক কেতিয়া সতৰ্ক কৰা হ'ল, এই টাইমলাইনটো চৰকাৰে ৰাজহুৱাভাৱে স্পষ্ট কৰা উচিত। কাৰণ চৰকাৰ এখনৰ পৰীক্ষা কেৱল বান অহাৰ পিছত ৰিলিফ দিয়াতে নহয়, বান অহাৰ আগতে মানুহক কিমান সুৰক্ষিত কৰিব পাৰিলে সেইটোৰহে চৰকাৰৰ পৰীক্ষা। এইবাৰৰ বানে আমাক এটা ডাঙৰ শিক্ষা দিব। প্ৰকৃতিৰ শক্তি আমি নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ, কিন্তু সময়মতে তথ্য পাব পাৰোঁ, সময়মতে মানুহক সতৰ্ক কৰিব পাৰোঁ, সময়মতে উদ্ধাৰ অভিযান আৰম্ভ কৰিব পাৰোঁ। সেয়ে অসমৰ ৰাইজৰ প্ৰশ্নটো অতি সহজ, সতৰ্কবাণী আছিল নে নাছিল? সেয়া বিতৰ্ক নহয়, মানুহৰ ওচৰলৈ সতৰ্কবাণী কেতিয়া গৈছিল এই প্ৰশ্নৰ উত্তৰ লাগে। আৱেগেৰে নহয়, নথিৰে, দোষাৰোপেৰে নহয়, জবাবদিহিতাৰে।